সন্মানীয় শিক্ষাগুৰুসকল, আজি যিহেতু ৫,৫৫০টা পদৰ মেৰিট লিষ্ট বাহিৰ হ'ব, বহুত জল্পনা কল্পনাৰ অন্তত ডক্টৰ ৰণেশ পেগু ছাৰে এইখিনি কথা আজি ঘোষণা কৰিছে যে আজি মিডনাইটত প্ৰথম মেধা তালিকাৰ অস্থায়ী তালিকা প্ৰকাশ পাব। সেই উপলক্ষে যিসকল ছাৰ বাইদেউৰ নাম তালিকাত অন্তৰ্ভুক্ত হ'ব, মোৰ তৰফৰ পৰা কংগ্ৰেচুলেশ্যন থাকিল। আপোনালোকে চাকৰি এটা লওক, সকলোৰে প্ৰয়োজন আছে চাকৰিৰ, আৰু চাকৰি পোৱাৰ পিছত যাতে ল'ৰা ছোৱালীবোৰক ভালদৰে পাঠদান প্ৰদান কৰে, সেইটোৱেই মোৰ অনুৰোধ থাকিল আপোনালোকলৈ। তো ধন্যবাদ, সুস্থ থাকক সকলোৱে। গুড নাইট।